হেল্ল' বন্ধুসকল, আজি অন্য এটা ভিডিঅ'লৈ চাওক। আজি মই আহি পেলাই পালোহি বৰ্তমান এইটো 4 লাইন মোৰ পিছ বেক চাইডে এইটো আমাৰ কঠীয়াতলি চাৰিআলি বুলি কয় এইখিনি জেগাক। মই আহি পালোহি এইখন বাইকতে আহিছোঁ। মোৰ লগত আৰু দুটা আহিছে, বাইক লৈ আহি আছে, পোৱাহি নাই এতিয়ালৈকে। চাই থাকক, মই ক'লে যাওঁ ক'লে নাযাওঁ আপোনালোকক দেখাই আছোঁ। ত' জোতা চেণ্ডেল ইয়াতে থ'ব লাগিব, চাওক জোতা চেণ্ডেল ইয়াতে থ'ব লাগিব। মানুহ দেখিছে কিমান, বহুত মানুহ আছে, চাওক বহুত মানুহ আছে। জোতা চেণ্ডেল ইয়াতে থৈ লৈ পেলাই আপোনালোকক দেখাই আছোঁ, ভিতৰ ভাগটো দেখাই আছোঁ। ইয়াতে জোতা খুলি পেলাই থৈ দিছোঁ, যিহেতু দুইপাত জোতা একেলগে নথওঁ, কোনোবাই মানে ঠিক নাইতো, এপাত বেলেগত থৈ দিওঁ, এপাত বেলেগত থৈ দিওঁ। ইয়াত এপাত থৈ দিছোঁ, এইফালে ইয়াত এপাত থৈ দিছোঁ, দুইপাত বেলেগে বেলেগে থৈ দিছোঁ। নিলেও মানে এপাত নিয়ক, তাতে দুইজন। আপোনালোকে দেখিছে ভিতৰলৈ সোমাবলৈ এইটো লাইন ল'ব লাগিব। এইটো লাইনতে এতিয়া আমি গৈ লাইনতে সোমাব লাগিব, ওপৰলৈ যাব লাগিব, গৈ পেলাই আপোনালোকক দেখাম। আপোনালোকে হয়তো দেখা পাইছে বিশ্বত সকলোতকৈ ডাঙৰ শিৱলিংগটো আপোনালোকে দেখা পাইছে। ওপৰত থকা সাপডাল দেখিছে, কিমান ধুনীয়াকৈ ডাঙৰকৈ বনাই ৰাখিছে দেখিছে আপোনালোকে। এতিয়াতো বৰ্তমান দিনত দেখিছে, ৰাতিও এবাৰ চাই লওক, মই ৰাতি দেখাই আছোঁ। আৰু এইটো গেটৰ তলেদি আমি সোমাই যাব লাগিব, মানে মেইন ভিতৰলৈ সোমাই যাবলৈ হ'লে গেটৰ তলতে লৈ আহি আছোঁ। দেখিছে কিমান মানুহ আছে দেখিছে। আপোনালোকে এই গেটৰ তলে গৈ পেলাই ওপৰত ষ্টেপত উঠি লৈ তাৰপিছত আপোনালোকে শিৱলিংগটো পাব। আৰু এইখিনি লগতে আপোনালোকে চাই লওক, ৰাতি দৃশ্যতে এবাৰ চাই লওক কিমান মজা হয় মানে দেখিবলৈ, চাই লওক। আজি শিৱৰাত্ৰি হয়, গম পাইছে কিমান মানুহ সেইকাৰণে আহিছে, বহুত মানুহ আহিছে। আপোনালোকে দেখা পাইছে কিমানখিনি মানুহ আছে, আপোনালোকে নিশ্চয় দেখা পাইছে। চাওক কিমান মানুহ, মানে সোমোৱা যোৱাই নাই বাৰু। মই এতিয়া ষ্টেপতে আছোঁ, মই আপোনালোকক সোমাই পেলাই দেখাই আছোঁ ভিতৰটো। চাই থাকক, ধুনীয়াকৈ চাই থাকিব, মই দেখাই আছোঁ। আৰু গোটেই পৰিৱেশটো দেখাই আছোঁ কিমান ডাঙৰ হয়। বিশেষকৈ গম পায় বিশ্বত প্ৰথম মানে এইটো ডাঙৰ শিৱলিংগ হয়। আমাৰ অসমতে আছে, নগাঁৱত আছে, নগাঁও ডিষ্ট্ৰিক্টত আছে, আপোনালোকে গমেই পায়। আপোনালোকে আহিলে কেতিয়াবা চাব পাৰিব ধুনীয়াকৈ, নগাঁও ডিষ্ট্ৰিক্টতে আছে, তাকো মানে আমাৰ অসমত। বহুত মানে ডাঙৰ কথা হয় এইটো, যিহেতুকে বিশ্বৰ ভিতৰত অসমতে আছে, মানে ইমান ডাঙৰ শিৱলিংগ। দেখিছে আপোনালোকে কিমান ডাঙৰ শিৱলিংগ হয়। মই দেখাই আছোঁ, ধুনীয়াকৈ দেখাই আছোঁ, চাই থাকক। একদম ভিতৰলৈ সোমাব পৰা গেটটোৰ সন্মুখতে আমি ৰখি আছোঁ। দেখিছে কিমান মানে মানুহ হেঁচা ঠেলা হৈ আছে, পিছৰ পৰা ঠেলিয়ে থাকে। তেওঁ মানে আমি এতিয়া যাবলৈ সাজু হৈ আছোঁ। যদি সোমাব পাৰিলে সোমাই যাম। চাওক ভিতৰতো যদি পাৰোঁ দেখাই দিম বাৰু, চাই লওক। আপোনালোকে ভিডিঅ'টো চাই একেবাৰে বেয়া নাপাব, যিহেতুকে মই ভাবিছিলোঁ ভিতৰত ফটো উঠাম, ভিডিঅ' কৰিম ধুনীয়াকৈ, মানে ভিডিঅ' আপোনালোকক দেখাম বুলি ভাবিছিলোঁ, কিন্তু ইয়াত মই দেখাব নোৱাৰিলোঁ। মই সেয়া কৈছোঁ, দেখিছে আপোনালোকে নিশ্চয়। কিন্তু মানে ইয়াত মোক চিকিউৰিটিয়ে ফটো উঠাব দিয়া নাই, ভিডিঅ' কৰিব দিয়া নাই। চাওক মই যদি বাহিৰলৈকে বাহিৰৰ পৰা আপোনালোকে দেখাই আছোঁ, চাই থাকক। সূতা চাওক কিমান ডাঙৰ সূতা বনাইছে, দেখিছে 3টা সূতা বনাইছে এনেকুৱা ডাঙৰ আৰু বহুত ডাঙৰ। আমি 4টামান মানুহেও ঢুকি নাপাম চাগে। এইটো চাওক কিমান ডাঙৰকৈ বনাই ৰাখিছে, দেখিছে। এইটো এটা বনাইছে, এইফালে এইটো এটা, এই 3টা সূতা বনাই আহিছে। আমি ইয়াত সকলোতকৈ ডাঙৰ কথা এটাই হ'ল, মানে ভাবিছিলোঁ ভিতৰত ধুনীয়াকৈ ভিডিঅ' এটা কৰিম, ফটো উঠিম বুলি ভাবিছিলোঁ, কিন্তু মানে ৰ'দত আপোনালোকে গম পাইছে আমি কিমান সময় ৰখিলোঁ। ৰ'দত মানে ৰখি থাকিব লাগে, মানুহখিনি ৰখি থাকিব লাগে। সেইকাৰণে ভিতৰৰ মানুহখিনি মানে চিন্তা কৰে কি যেনে তেনে সোনকালে ভিতৰৰ পৰা মানে উলিয়াই দিওঁ, কাৰণ উলিয়াই নিদিয়ালৈকে বাহিৰৰ মানুহখিনি আকৌ বাহিৰত থাকি যাব লগা হয়। ৰ'দত ৰখি মানুহৰ অশান্তি লাগি যায়। সেইকাৰণে ভিতৰত মানে শান্তি দিয়া নাই। ফটো নাম আমি লগতে 4জন আহিছিলোঁ। চাওক এজন 3জন। আৰু ইউটিউবত ভিডিঅ' বনাবলৈ শিকাই দিয়ে মানুহ এজনে মোৰ ভাইটি হয় বাৰু, এজনে শিকাই দিছে ভিডিঅ' বনাব। তাৰ চেনেল এটা আছে, আপোনালোকে চাব পাৰিলে। চেনেলটোৰ নাম মিষ্টাৰ চিকে। আপোনালোকে দি দিম আপোনালোকে চাব, ছাবস্ক্ৰাইব কৰি দিব। এখন গেট বন্ধ থকাৰ কাৰণে চব মানুহে মানে এখন গেটৰ সন্মুখতে চবেই মানে ফটো উঠিছে। চাওক চেল্ফি লৈছে, ফটো উঠিছে, এখন গেটতে উঠিছে। এখন গেট বৰ্তমান বন্ধ আছে, ময়ো উঠিলোঁ ইয়াতে। এখন দুৱাৰ চাওক বৰ্তমান বন্ধ কৰি ৰাখিছে, দেখিছে। এনেকুৱা 2খন দুৱাৰ বন্ধ কৰি ৰাখিছে, 2খন দুৱাৰ খোলা ৰাখিছে। ইয়াতে মানে 4খন দুৱাৰ আছে। চাই থাকক, মই বাহিৰৰ পৰিৱেশটো দেখাই দিছোঁ, চাওক ধুনীয়াকৈ চাই থাকক। আজি মানে ইয়াত বহুত বহুত মানুহ হৈছে। মানে আপোনালোকেও কেতিয়াবা আহিব, নগাঁও আশে পাশে থকা মানুহখিনিতো আহিছে। দৰ্জাত গম পালে 4খন দৰ্জা আছে, 4খন দৰ্জাৰ পৰা মানে 2খন দৰ্জা খুলি ৰাখিছে। এখন দি মানে সোমাইছোঁ, এখন দি ওলাইছোঁ, আৰু বাকী 2খন দৰ্জা বন্ধ কৰি ৰাখিছে। আপোনালোকে দেখা পাইছে, মই দেখাই দিছোঁ, যিমানখিনি পাইছোঁ দেখাই দিছোঁ। চাওক আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি মানে যিখন গেটেদি সোমাই গৈছিলোঁ, এতিয়া সেইখন গেটেদি ওলাই আহিছোঁ আমি। তাৰপৰা গম পাইছে আপোনালোকে বহুত সময় তাত থাকিলোঁ। এতিয়া আমি ওলাই গৈ আছোঁ।
মানুহ মানে আমিতো আহোঁতে কিমান মানুহ আছিলে এতিয়াও বহুত মানুহ আছে দেখিছে মোৰ বেক চাইডে কিমান মানুহ আছে আপোনালোকে দেখিছে মানে মানুহ আহিছে গৈছে এনেকেই আছে চাই থাকক এতিয়া প্ৰসাদ খোৱাই নাই প্ৰসাদ দিব প্ৰসাদ খাম তাৰপিছতহে আমি মানে ঘৰত যাম সেয়া চাওক প্ৰসাদৰ জেগাত কিমান মানুহ দেখিছে এতিয়া আমি প্ৰসাদ ল'ম এতিয়া সেয়া প্ৰসাদ চাওক আপোনালোকে দেখিছে মই প্ৰসাদ খালোঁ যিহেতু খাই পেলাই কেইটামান প্ৰসাদ এইটো লৈ লৈছোঁ দিছে বিচাৰিছোঁ দি দিছে ইয়াত এতিয়া আমি চাম মানে চেণ্ডেল জোতাবিলাক আমি থৈছিলোঁ আছে নাই চাম আপোনালোকে দেখিছে জোতা মই এপাতকৈ থৈছোঁ জোতা কিবা পাই গ'লোঁ চাই লওক মই জোতা দেখাই আছোঁ বাৰু মই পিন্ধি পেলাই আহি আছোঁ আমি এতিয়া মানে ৰাস্তা পাই গ'লোহি ইয়াৰ পৰা ওলাই আহি গ'লোঁ চাওক আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে